তাৰপৰা আকৌ কিয়কৰ গাড়ী উঠিব লাগিব এয়া আমি এতিয়া গাড়ী কাৰণে থিয় হৈ আছোঁ এতিয়া নাজানো কেতিয়া আহিব গাড়ী আহি পালেহি এতিয়া আপোনালোকক লগ পাম একেবাৰে নামঘৰলৈ গৈ এয়া হ'ল ঢেকীয়াখোৱা বৰদামঘৰৰ তোৰণখন ওচৰতে আছে ফল মূলৰ দোকান আপোনালোকে যদি কিবা ক্ৰয় কৰিব বিচাৰে ইয়াৰ পৰা আপোনালোকে কিনিব পাৰে হাই বা আমি মুখ্য দুৱাৰেৰে প্ৰৱেশ নকৰি ওচৰতে থকা আন এখন দুৱাৰেৰে প্ৰৱেশ কৰিলোঁ আৰু তাতে আমি পালোঁ হাত ভৰি ধোৱা স্থান আমি হাত ভৰি ধুই মন্দিৰত প্ৰৱেশ কৰিলোঁ শকত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শ্ৰী শ্ৰী মাধৱদেৱে দিহা নৈৰ পাৰৰ এই স্থানতে এজন ব্যক্তিৰ ঘৰত ৰাতিটোৰ কাৰণে আশ্ৰয় লৈছিল। মহাপুৰুষজনক ৰাতিৰ সাজত ঢেকীয়া শাকেৰে আপ্যায়ন কৰা হ'ল। তেতিয়াৰ পৰাই এই অঞ্চলখন ঢেকীয়াখোৱা নামেৰে জনাজাত। গুৰুজনাই সেইদিনা শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে যি গছ চাকি জ্বলাইছিল সেই বন্তি গছ আজিও অক্ষত অৱস্থাত জ্বলি আছে। প্ৰায় 500 বছৰ ধৰি জ্বলি থকা এই গছ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত আৰু এছিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰৰ বিষয়ে দিয়া আছে এইবোৰ লিখা আছে ধুনীয়াকৈ এইবোৰ অৱতাৰ হয়তো মৎস্য অৱতাৰ এইটো হ'ল কুৰ্ম অৱতাৰ এইটো হ'ল বৰাহৰ স্বৰূপ অৱতাৰ বৰাহ অৱতাৰ এইখন হ'ল নৰসিংহ ৰূপ আৰু ইয়াতে বামন ৰূপত আহিছিল পৰশুৰাম অৱতাৰ বুদ্ধ অৱতাৰ এইখন হ'ল কলি এইটো হ'ল আমাৰ এতিয়া কলিৰ অৱতাৰ গুৰুজনাক পুনৰ এবাৰ সেৱা জনাই আমি মইনাপৰীয়া বৰনামঘৰলৈ বুলি ৰাওনা হ'লোঁ। এতিয়া আমি মন্দিৰৰ মুখ্য দুৱাৰেৰে প্ৰস্থান কৰি আছোঁ। এতিয়া আমি আহিছোঁ মইনাপৰীয়া নামঘৰ। কেনে লাগিছে আহি একদম মজা কৰাই লোৱা একদম ঠাণ্ডা কিন্তু ন ঠাইখিনি একদম মজা এতিয়া আমি ক'ত গৈ আছোঁ আমি মইনাপৰীয়া নামঘৰত আমি শৰাই দিব তাতে বিহু মানুহ ফোন কৰিছে আমি এতিয়া চাকি জ্বলাম এইফালে চাওঁ সেই হৈ আছে নাম চলিছে সেইফালে শৰাই লোৱা স্থান তো আৰু আমি দিওঁ মন্দিৰত সোমাব নাপাওঁ বৰ দুখৰ কথা আমাৰ শৰাই অমিতি খাই দিব
আৰু আমিতো কলা মলা কৰি অৱস্থা নহয় এতিয়া অৱস্থাই নাই ন মূৰ চুলি বুলি ওপৰত উঠিছে মইনাপৰীয়া নামঘৰৰ এয়া হ'ল মুখ্য দুৱাৰ মৎস্যকৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুধ কল্পি নামে দখ আকৃতি ধৰি চাকি এইটো হ'ল প্ৰসাদ খোৱা ঘৰ আমি ইয়াতে প্ৰসাদ খাবলৈ আহিলোঁ এতিয়া ধুনীয়াকৈ চাওক কি ধুনীয়াকৈ প্ৰসাদবোৰ বিতৰণ কৰে এয়া চব ভকতবোৰ বহি আছে বহি দিয়া ধুনীয়াকৈ এয়া আমাক দিবলৈ আহিছে কি ধুনীয়া ঐ আহিছোঁ দেই Thank you. पे चाय की पार्टी चल रही है चाय पार्टी নহয় নামঘৰত আছে পাৰ্টি নহয় এইটো কি ক'ম আমি নামঘৰত মানে চাহ আৰু প্ৰসাদ এয়া আমি চাহ খাইছোঁ নামঘৰত কাঁহৰ বাতি ইমান ধুনীয়া আমি গোটেই চাৰিজনী চাহ খাওঁ আমি দেই আপোনালোকেও খাওঁ কাছ আহিছে 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 মাছ নহয় কাছ নামঘৰৰ পিছফালে থকা পুখুৰীটোলৈ আমি কাছ চাবলৈ গ'লোঁ কাছই বিস্কুট খাই ভাল পায় বুলি আইতা এজনীয়ে কোৱাত আমি বিস্কুট লৈ গ'লোঁ কিন্তু ছাগলীটোৱে প্ৰায়ভাগ বিস্কুটে খাই পেলালে আহি আছে ভয় নকৰিবি গ'লগে নলাই দিয়া নাই এতিয়ালৈকে কেতিয়াবা দিয়ে পঢ়ি থাকোঁ এতিয়া নাম শেষ হোৱাৰ পিছত আমাক প্ৰসাদ বিতৰণ কৰিলে কিছু সময় বহি গুৰুজনক সেৱা জনাই তাৰপৰা ওলাই আহিলোঁ আমি এতিয়া ফাইনেলি আহিলোঁ আমি নামঘৰৰ পৰা এতিয়া আমি ঘৰলৈ যাম বহুত ধুনীয়া লাগিল বহুত ভাল লাগিল ন বহুত ধুনীয়া পৰিৱেশ একদম নামঘৰৰ আমি গোটেইকেইজনী আমি নামনিৰ গোটেইকেইজনী আমি নামঘৰবিলাক চালোঁ বহুত ধুনীয়া লাগিলে বৰ ভাল পৰিৱেশ এতিয়া আমি ঘৰলৈ যাওঁ ৰুমলৈ যাম আৰু বাই বাই আকৌ কেতিয়াবা আহিম আমি আৰু ভিডিঅ' আৰু আমাৰ ভিডিঅ' ইমানতে শেষ হ'ল see you in the next video love you bye bye